Hello guys, welcome to my YouTube channel Pankaj blog. আজি আমি শুটিং কৰিবলৈ গৈছো নিজ গাঁৱতে আমি কেনে ধৰণে ভিডিঅ'সমূহ কৰো সেইসমূহ আপোনালোকক দেখুৱাই যাম মোৰ চেনেলৰ জৰিয়তে তো সাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব আৰু এতিয়া মই ক'বলৈ গৈ আছো আমাৰ ভিডিঅ'টোৰ বিষয়ে আমাৰ ভিডিঅ'টো ফুল ফানি এন্টাৰটেইনমেন্ট হ'ব আপোনালোকে চাবলৈ পাব পুৰা ফালি দিব এয়া নিৰঞ্জনে কেনে ধৰণে ডাইৰেকচন দি আছে গৌতমক কেনে ধৰণে ভিডিঅ'টো কৰিব লাগিব সেইখিনি আৰু বলক ভিডিঅ'টো আৰম্ভ কৰো ৰিপৰ্টাৰ বহি আছে তেহেত Hi guys, এয়া নতুন ভিডিও কৰিব ওলাইছো আমি সাপোর্ট কৰিব সকলোৱে মই ফার্স্ট টাইম এয়া শুটিংত বহিছো ৰিপৰ্টাৰ পাৰ্ট দিছে মোক নাজানো কি হয় নাজানো ইমানখিনি নিজেও কৰিব পাৰ্ট নাজানো তথাপিও এক্টিংৰটো অভ্যাস নাই কৰিবলৈ ওলাইছো যেতিয়া আপোনালোকে সহায় সহযোগ কৰিব এয়াই থাকিল আৰু আশীৰ্বাদ কৰিব আগলৈ আগুৱাই যাব পাব আহি আছে অতি সোনকালে চাব আপোনালোকে আৰু গৌতমে খুব ভাল এটা ৰিপৰ্টাৰ পাৰফৰ্মেঞ্চ দি আছে আপোনালোকৰ মাজত ভালকৈ আপোনালোকে আঁকোৱালি ল'ব আৰু ভিডিঅ'সমূহ পুৰা ফুল শ্বুটিং হৈ আছে নিজৰ ফুল শ্বুটিং বোলে আধা হাফে হোৱা নাই ওৱান শ্বট শ্বুটিঙৰ কাৰণে ৰখিবলগীয়া আছে আমি COVID-19 টেষ্ট কৰিব গৈ আছো আমাৰ আমচৈ দুৰ্গা পূজা কি হয় আৰু ভগৱানে জানে কি ক'বা তোমাৰ কি ক'বা নম্বৰ পজিটিভ ল'ব বোলে হয়তো মই ইমানো ভালদৰে আপোনালোকক দেখাব পৰা নাই ক্লিপসমূহ ভিডিঅ'ৰ কাৰণ মই লোকেল ভইচ টিমৰ লগতে জড়িত হৈ থাকোঁ কেমেৰামেনত সেইবাবে আপোনাৰ যথেষ্টখিনি আপোনালোকক দেখুৱাই যাম বাৰু একো নাই মই যিখিনি সময় পাওঁ সেইখিনি সময়ত আমি যেনেকৈ কাম কৰোঁ লোকেল ভইচৰ লগত আৰু আপোনালোকে দেখিছিলে আমি টেম্পুখনত কেনেধৰণে উৎপাত কৰি আছিলোঁ সেনেকুৱা সৰু সৰু মোমেণ্টবোৰ মোৰ কাৰণে বহুত ছেভ হৈ থাকে আৰু সেইসমূহ ক্লিপসমূহ দেখিবলৈ পাই থাকিব আপোনালোকে আৰু লগতে মই এইটোৱে ক'ম যে শেষত ধন্যবাদ থাকিল সকলোলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ধন্যবাদ